নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম মহাকাশৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু কিবা ভুল ত্ৰুটি হ'লে শুধৰাই দিব আৰু চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ১ নং প্ৰশ্ন, পৃথিৱীৰ গতিবেগ কিমান? উত্তৰ, ছেকেণ্ডত ১৮৫ মাইল। ২ নং প্ৰশ্ন, সূৰ্যৰ ব্যাস কিমান? উত্তৰ, ৮,৬৬,০০০ মাইল। প্ৰশ্ন নং ৩, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? উত্তৰ, ১৪,৯৭,৩০,০০০ কিলোমিটাৰ। ৪ নং প্ৰশ্ন, পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? উত্তৰ, ৩,৮২,০০০ কিলোমিটাৰ। ৫ নং প্ৰশ্ন, পৃথিৱীৰ তুলনাত সূৰ্য কিমান গুণে ডাঙৰ? উত্তৰ, প্ৰায় ১৩ লাখ গুণে ডাঙৰ। ৬ নং প্ৰশ্ন, পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে? উত্তৰ, ৮ মিনিট ১৬ ছেকেণ্ড সময় লাগে। ৭ নং প্ৰশ্ন, আমি বসবাস কৰা পৃথিৱীখনৰ বয়স কিমান? উত্তৰ, প্ৰায় ৮০০ কোটি বছৰ। ৮ নং প্ৰশ্ন, চন্দ্ৰৰ ব্যাস কিমান? উত্তৰ, ২,১৬২ মাইল। ৯ নং প্ৰশ্ন, কোন দেশৰ বৈজ্ঞানিকে প্ৰথম কৃত্ৰিম উপগ্ৰহ আৱিষ্কাৰ কৰিছিল? উত্তৰ, ৰাছিয়াৰ বৈজ্ঞানিকে। ১০ নং প্ৰশ্ন, ৰাছিয়াৰ মহাকাশযান কেতিয়া শুক্ৰ গ্ৰহত অৱস্থান কৰে? উত্তৰ, ১৯৭০ চনৰ ১৭ আগষ্টত। ১১ নং প্ৰশ্ন, মহাকাশত প্ৰৱেশ কৰা প্ৰথম ব্যক্তিজন কোন? উত্তৰ, মেজৰ ইউৰি গাগাৰিন, ৰাছিয়ান ব্যক্তি আছিল। ১২ নং প্ৰশ্ন, চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ, আমেৰিকাৰ নীল এ. আৰ্মষ্ট্ৰং আৰু এডউইন ই. এড্ৰিন জুনিয়ৰ। ১৩ নং প্ৰশ্ন, পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি? উত্তৰ, ভেলেণ্টিনা তেলেস্কোভা। ১৪ নং প্ৰশ্ন, মহাকাশত ভাহি অহা প্ৰথম আমেৰিকান মহাকাশচাৰী গৰাকীৰ নাম কি? উত্তৰ, এডৱাৰ্ড হোৱাইট। ১৫ নং প্ৰশ্ন, চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানৱযুক্ত মহাকাশযানখনৰ নাম কি? উত্তৰ, লুনাৰ এক্সপ্লোৰেশ্যন মডিউল। ১৬ নং প্ৰশ্ন, কোমল অৱতৰণ কৰা আৰু চন্দ্ৰৰ পৰা উঠাই পৃথিৱীলৈ উভতি অহা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি? উত্তৰ, লুনা 16। ১৭ নং প্ৰশ্ন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ, আৰ্যভট্ট। ১৮ নং প্ৰশ্ন, ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি? উত্তৰ, ৰাকেশ শৰ্মা। ১৯ নং প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি? উত্তৰ, কল্পনা চাওলা। ২০ নং প্ৰশ্ন, ভাৰতৰ প্ৰথম সফল চন্দ্ৰ অভিযানটো কি? উত্তৰ,
চন্দ্ৰযান 1